হালধি নিমখ সানি থোৱা মাছৰ মূৰ দুফাল আছে। তাকে মুড়িঘণ্ট ৰান্ধিম বুলি এঘণ্টামানৰ আগতে এমুঠিমান জহা চাউল ভালকৈ ধুই পানীত তিয়াই ৰাখিছিলোঁ। প্ৰথমতে এতিয়া কেৰাহীত মিঠাতেল গৰম কৰি মাছৰ মূৰ দুফাল ফ্ৰাই কৰি লওঁ। ওলোটাই পোলোটাই আধা ফ্ৰাই কৰি কাঢ়ি ল'লোঁ। দুটা আলু সৰু সৰুকৈ কাটি ৰাখিছিলোঁ, আলুখিনিও ৰঙচুৱাকৈ ভাজি লৈ কাঢ়ি ল'লোঁ। এতিয়া একেখিনি তেলতে আধা চামুচ পাঁচফোৰণ, দুটা শুকান জলকীয়া, দুখিলা তেজপাত, ডাঙৰ পিঁয়াজ এটা সৰু সৰুকৈ কাটি আদা নহৰু পেষ্ট দি ভাজি লৈছোঁ। অকণমান ৰঙচুৱাকৈ ভাজি লৈয়ে তাতে এটা বিলাহী সৰু সৰুকৈ কাটি দি দিছোঁ। বিলাহী সিজি কোমল হোৱাত চাউলখিনি পানীৰ পৰা টুকি ভাজি লৈছোঁ। চাউলখিনি দি অকণমান লৰাই লৈয়ে আধা চামুচ হালধি, আধা চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি আৰু আধা চামুচ জলকীয়া গুড়ি দি ভাজি লৈ এগিলাচ গৰম পানী দিছোঁ। মিডিয়াম ফ্লেমত ৩-৪ মিনিটমান উতলাই লৈ ভাজি থোৱা আলু আৰু মাছৰ মূৰ দুফাল দিছোঁ। ভালকৈ লৰাই লোৱাৰ পিছত আকৌ আধা গিলাচ গৰম পানী দিছোঁ। আৰু এতিয়াহে মই নিমখ দিছোঁ দেই। নিমখ দিয়াৰ পিছত আধা চামুচ গৰম মছলাও দি দিছোঁ। তাৰপিছত ভালকৈ লৰাই মেলি লৈ 15-20 মিনিটমান ল' ফ্লেমত ঢাকি মাজে মাজে লৰাই আৰু অলপ পানী দি সিজাই লোৱাৰ পিছত এয়া মুড়িঘণ্ট ৰেডি হৈ গ'ল। খাবলৈ বহুত টেষ্টি হৈছিল।